আপোনালোকে দেখিব পাইছে যে এজনী গায়ে দুটা পোৱালি জন্ম দিছে। এটা হৈছে আপোনাৰ চেউৰী, এটা হৈছে দমৰা। বগাটো দমৰা, আপোনাৰ অকণ ৰঙা নিচিনাটো চেউৰী। এইবাৰ মই প্ৰথম দেখিছোঁ এনেকুৱা এজনী আপোনাৰ গায়ে প্ৰথম এনেকুৱা পোৱালি দিয়া দুটা পোৱালি। আগতে বাৰু দেখা নাই, শুনিছোঁ ক'ত দিছে, কিন্তু এইবাৰ আমাৰ নিজৰ ঘৰতে দিছে, সেইকাৰণে বহুত বেছিয়ে ভাল লাগিছে। তাকে মই ভাবিলোঁ সকলোকে এবাৰ দেখাবলৈ বিচাৰিলোঁ। আগতে আমি সৰু থাকোঁতে আপোনাৰ আমাৰ ঘৰত এজনী গাই আছিলে 6টা ঠেং থকা। তো এইবাৰো আপোনাৰ তেনেকুৱা অদ্ভুত ঘটনা এটাই ঘটিছে আমাৰ ঘৰত। আপোনালোকে দেখিব পাইছে গাইজনী এনেই ক্ৰছ জাৰ্চি আছিলে, এইবাৰ তেন্তে ক্ৰছ জাৰ্চিও কৰা নহ'ল এইবাৰ। আপোনাৰ এই ঘটনাটো ঘটিছে আপোনাৰ গহপুৰৰ কলচেপা গাঁৱত। আপোনাৰ ডাকঘৰ মাগনি হয় আমাৰ। ধন্যবাদ।